Hey guys, কি খবৰ and welcome back to my YouTube channel. আজি আৰু নতুন এটা ভিডিঅ' লৈ আহিছো গৈ আছো শুটিং তো বলকচোন যাও দেখাম দে কি কৰো কি নকৰো নাচনি আছে বহুত ওকে আমি আপোনাৰ পিছে যাই আছো একো লগাই লও গাইস গৈ আছে নাচনি খুচকাই আছে দিদি ক'ত দিদি Ayo dah kak. Swagat. Belum dah itu. Swagat. Ada yot phale bikin. Kami dah itu. Suli tu ini nak korbo. Ki kau itu? Suli tu nada bo. BTS. Karon but. Beha wese suli tau. Goye sudai puai nai. Ton mau cuan nai moi. রাস্তাটা দেখা যাচ্ছে यस আমি আহি পাই গলো ও মুটো লৈ যাবি হা মুটো লৈ যাবি বেখন দিব থাৰ গাড়ীত হ্যাঁ ওটা তো স্কুটিতে যাব লৈ যা মেমত বলে হেৰাই গল বলে মাজতে খাই কেনে কি মজা নাই সকলোৱে আহি পালে দুজনমান আহিব বাকি আছে 9টাৰ পৰা ষ্টাৰ্ট হোৱা শ্বুটিং ন কেইটা হৈছে 9টাৰ পৰা ষ্টাৰ্ট হোৱা শ্বুটিং 10:30 তো গাইস আহি পাইছো আহি পাতে আৰু বেলেগ এটা শ্বুটিং চলি আছে নাজানো কোন চাব পাৰে ইয়া So guys, first shot tour karone by ihoto mane practice korai ase sabo pare aru scenery to dekhai dim aru mukh sabo ha guys sabo dekhai ase iya mukh So guys, amar shooting koribo je amar hahi sabo sun ekebare Yeah, first shot of our guys, first shot So guys, জীৱনত মোৰ ফাৰ্ষ্ট কভাৰ ভিডিঅ'ৰ শ্বুটিং আপোনালোকৰ মাজত এটা সৰু ক্লিপ আগবঢ়ালো আৰু মই এই সুযোগতে বাক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মোক বাৰ কভাৰ ভিডিঅ'টোত চান্স দিয়াৰ বাবে আপোনালোকৰ ওচৰত মই মৰম চেনে আশীৰ্বাদ বিচাৰিছো আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব আৰু আগন্তুক দিনত মানে মোক ভুলখিনি দেখাই দিব আৰু যোনখিনি শুদ্ধ সেইখিনিও দেখাই দিব তেতিয়াহে মই আগবাঢ়িব পাৰিম So guys, মানে আমাৰ ক্যামেৰামেনটোৰ কিবা এটা অসুবিধাৰ কাৰণে নাহিলে সো এই কাৰণে আমিয়ে সব কৰি আছো মানে আমিয়ে নাচিছো আমিয়ে এক্টিং কৰিছো আমিয়ে ক্যামেৰা ধৰিছো মানে মোৰ শট কেটা বাই লৈছে বাৰ শট কেটা মই লৈছো সো পিছলে বাৰু এজন দাদা আহিলে দাদাজনে ক্যামেৰা অকমান ধৰি দিলে সো পিছতে বহুত এটা জমনি আছে হা গাইস চাই যাওকচোন ভিডিঅ'টো নাই মই কৰি আছিলো সো গাইস আজি বহুত শ্বুটিং হৈ আছে আমাৰ লগতেও বাট সবকে চিনি নাপাও আমাৰ প্ৰায় হোৱাই নাই হ'ব আৰু শেষ হ'ব আৰু লাহেকে বেলেগ শ্বুটিং দেখাইছো হা গাইস মনেকে আমাৰ শ্বুটিং প্লাছ এইটো হেতো শ্বুটিং So guys, finally আমাৰ পেকআপ হল ইটা আমি ফটোশুট কৰিম তুই চাই থাক ব্লগটো হল না বা দিদি হল আমাৰ গানটো কিতিয়ালৈকে আহিব কলা হৈছে নেক্সট দুবছৰমান পিছত সবে গুটে ওকে কোনদিনালৈকে আহিব সো এই ভিডিওটো আপোনালোকে বিহুৰ আগত পাই যাব 14 তাৰিখৰ আগত এইটো ভিডিও আপোনালোকৰ কাৰণে ইউটিউবত আহি যাব এন্ড টিল দেন ইয়াৰ ব্লগবোৰ চাই থাকিব আৰু আমাৰ এইটো এটা ব্লগ হৈ আছে আই গেছ ডেসক্ৰিপচনৰ লিংকটো দি দিব ঠিক আছে আৰু আমাৰ ভিডিওটো চাব শেয়াৰ কৰিম নাই নাজানো আৰু এতিয়া হৈছে ফটো উঠিব এতিয়া আছে ফটোশুট So guys, পেকআপ হোৱাৰ পিছত আমি দুটামান ৰীল বনালো আজিকালি যেহেতু ৰীল মেইন যদি এই ৰীল কেটা চাবলৈ বিচাৰে মোৰ ইনষ্টাগ্ৰামত ফলো কৰি দিব ইনষ্টাগ্ৰামত আছে অমন এক্স বুলি So guys, finally আমাৰ পেকআপ এতিয়া যাই আছো ঘৰ দেখুৱা নাই হা ও ক্যামেৰামেন শুনা না ক্যামেৰামেনক দেখাই দে এবাৰ ও ক্যামেৰামেন আপোনাক কন্টাক্ট কেনেকৈ কৰিব আৰু কৈ দিব গাইছ আৰু বুকিং কৰি ল'ব মানে বহুত বিজি মানুহ কেমেৰামেন
বাই বাই। তো হে গাইছ আমাৰ মানে কি হ'ল তো শ্বুটিং খাতে মই পেক আপ হৈ কেনে এতিয়া মই আছোঁ মেমৰ ঘৰত কাপোৰ চাপোৰ একো সলোৱা নাই মুখ হাত চাত ভৰি চৰি বাৰু ধুলোঁ এতিয়া ভাগৰ লাগিছে নাজানো আৰু কি হয় পিছলৈ চাই থাকক ভিডিঅ'টি। চ' গাইজ আমাৰ পেক আপ হোৱাৰ পিছত আমি মেমৰ ঘৰত আহি ভাত খাই কেনে সকলোৱে মানে নিজৰ ঘৰে ঘৰে গ'ল আৰু যদি গাইজ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো। থেংক ইউ।